এভৰিৱান আজি যেহেতু লক্ষী পূজা হয় সো মই ভাবিলো হৰুকে হলো ব্লগ এটা বনাই দিও আপোনালোকৰ মাজলৈ লৈ আহো ব্লগটো সো আপোনালোকে ভিডিওটো হেকলে চাই থাকিব বসন্ত কালে বকুণ্ঠ ভুৱনে লক্ষী নাৰায়ণ আছে বহি সিংহাসনে পঢ়ে লক্ষী দেৱী প্ৰতি তেৱে নাৰায়ণ কমল নয়নী দেৱী। সো গাইজ আপোনালোকে দেখিলে আমাৰ হৰা আগবঢ়োৱা হৈ গ'ল মায়ে এতিয়া পাচলি পঢ়ি আছে আৰু মাৰ পাচলি পঢ়িবলৈ যিহেতু সময় লাগিব সেইবাবে মই ভাবিলোঁ আটাখিনি মঠি পেলাই থৈ দিওঁ যিহেতু আজি লক্ষী পূজাৰ দিনা ভাত খোৱা নহয় ৰুটি খোৱা হয় ৰুটি আৰু ঘুগুনি খোৱা হ'ব আজি সো আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ হৰাই ভাঙিলে এয়া মায়ে প্ৰসাদ বিতাই আছে সো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ মই আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক নিশ্চয় কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব থেংক ইউ